এসময়ত এজন ধনী ব্যক্তি এখন ডাঙৰ চহৰত বাস কৰিছিল। গোটেই চহৰখনত তেওঁৰ দৰে ধনী আন কোনো নাছিল। তেওঁৰ সম্পত্তি ইমানেই বেছি আছিল যে তেওঁ সমগ্ৰ চহৰখনৰ 1/3 সম্পদৰ মালিক আছিল। তেওঁ ইয়াত সুখেৰে দিন অতিবাহিত কৰি আছিল, কিন্তু এদিন তেওঁ অনুভৱ কৰিলে যে যদি তেওঁ গোটেই চহৰখনৰ আধা সম্পদৰ মালিক হ'লহেঁতেন তেন্তে তেওঁ অধিক সুখী হ'ব পাৰিলেহেঁতেন। গতিকে তেওঁ সম্পদ বৃদ্ধি কৰাত গুৰুত্ব দিলে। লক্ষ্য আছিল চহৰখনৰ আধা সম্পদৰ মালিক হোৱা। তেওঁৰ সকলো কঠোৰ পৰিশ্ৰমৰ দ্বাৰা তেওঁ মাত্ৰ এটা দশকত সফল হৈ উঠিল আৰু তেওঁ সঁচাকৈয়ে আধা চহৰৰ সম্পদৰ মালিক হ'ল। তাৰপিছত তেওঁ আকৌ চিন্তা কৰিব ধৰিলে, আধা চহৰ যিহেতু তাৰ, কিন্তু বাকী আধা চহৰ আনৰ কিয় থাকিব? গতিকে তেওঁ গোটেই চহৰখন নিজৰ কৰি পোৱাৰ সপোন দেখিবলৈ ধৰিলে। সপোন দেখি বহি থকা লোক নহয় তেওঁ। সেই সপোন পূৰণৰ লক্ষ্যত আকৌ তেওঁ কঠোৰ পৰিশ্ৰম কৰিব ধৰিলে। মাত্ৰ 2টা দশকৰ পিছত এদিন সঁচাই তেওঁ গোটেই চহৰখনৰ মালিক হৈ গ'ল। এইবাৰ তেওঁ চিন্তা কৰিলে বহুতো পৰিশ্ৰম কৰা হ'ল, এইবাৰ পৰিয়ালৰ লগত সুখ শান্তিত দিনকেইটা পাৰ কৰা। কিন্তু তাৰ ঠিক কেই মুহূৰ্তমান পিছত মৃত্যুৰ দূত আহি উপস্থিত হয় তাৰ দুৱাৰ মুখত। তেওঁৰ যে সময় শেষ সেই কথা বুজিবলৈ বাকী নাথাকিল তেওঁৰ। মনতে ভাবিলে গোটেই জীৱন পৰিশ্ৰম কৰি জমা কৰা সম্পদৰ কিছু পৰিমাণৰ সম্পত্তি মৃত্যুৰ দূতক দি তেওঁ কিছুদিন সময় ল'ব। কিন্তু মৃত্যুৰ দূত তাতে কোনোভাৱেই মান্তি নহয়। এইভাবে কিছু সময় পাৰ হোৱাৰ পিছতো মৃত্যুৰ দূত তাৰ কোনো প্ৰস্তাৱতে মান্তি নহয়। গতিকে ধনী মানুহজনে এটা সময়ত ক'বলৈ বাধ্য হ'ল, মোৰ সকলো সম্পত্তিৰ বিনিময়ত মোক মাত্ৰ 1 ঘণ্টা সময় দিয়ে। মই এই ধুনীয়া পৃথিৱীৰ সৌন্দৰ্য আৰু অলপ বেছি উপভোগ কৰিব বিচাৰোঁ। মই মোৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে আৰু কিছু সময় কটাব বিচাৰোঁ। আচলতে এই বিশাল সম্পদ উপাৰ্জন কৰোঁতে মই সিহঁতৰ বহুদিন ধৰি প্ৰাণ ভৰি দেখা পোৱা নাই, সিহঁতৰ লগত প্ৰাণ ভৰি কথাও কোৱা নাই। কিন্তু মৃত্যুৰ দূত সেই প্ৰস্তাৱ নাকচ কৰি দিলে। অৱশেষত কোনো উপায় নাপাই সেই ধনী মানুহজনে মৃত্যু দূতৰ পৰা মাত্ৰ 1 মিনিট সময় বিচাৰিলে, যাতে তেওঁ সকলোৰে বাবে এটা চিঠি লিখি যাব পাৰে। মৃত্যুৰ দূত তাৰ শেষ অনুৰোধ আৰু নাকচ কৰিব নোৱাৰিলে। সেই ধনী মানুহজনক 1 মিনিট সময় দিয়া হ'ল। এই 1 মিনিটত তেওঁ সকলোৰে বাবে এটা চিঠিত লিখিলে, এইখন পৃথিৱীত সৃষ্টিকৰ্তা আপোনাৰ কাৰণে যি সময়খিনি আবণ্টন কৰিছে সেই সময়খিনি সঠিক কামত ব্যয় কৰা। মই গোটেই জীৱন পৰিশ্ৰম কৰি উপাৰ্জন কৰা সম্পত্তিৰ বিনিময়ত 1 ঘণ্টাও কিনিব নোৱাৰিলোঁ। আপুনি আপোনাৰ মনৰ কথা শুনক। প্ৰতি মুহূৰ্তত মনে যিটো কয় সেইটো কৰক। আপোনাৰ চাৰিওফালে থকা প্ৰতিজন মানুহৰ প্ৰতিটো বস্তুৰ বেলেগ বেলেগ মূল্য আছে, সেয়া বুজিবলৈ চেষ্টা কৰক। সময় বহুতো কম। জীয়াই থকা প্ৰতিটো মুহূৰ্ত উপভোগ কৰক। এইখন পৃথিৱীত প্ৰতিজন মানুহৰ আগমন হয় এজন পুৰোহিতৰ দৰে। পৃথিৱীত আমাৰ জন্ম মাত্ৰ এটা ক্ষণস্থায়ী যাত্ৰা। এই ক্ষণস্থায়ী সময়খিনি কোনো প্ৰকাৰে অপচয় কৰিব নালাগে। যি সম্পত্তি প্ৰয়োজনৰ মুহূৰ্তত কোনো কামত নাহে তাৰ পিছত সময় নষ্ট কৰা একেবাৰেই উচিত নহয়। তাৰ মানে এয়া নহয় অৰ্থ সম্পদ উপাৰ্জন কৰাৰ কোনো প্ৰয়োজন নাই। নিশ্চয় আছে, কিন্তু সেয়া প্ৰয়োজনতকৈ বেছি নহয়। বন্ধু বান্ধৱীসকল, আমাৰ আয়োজনবিলাক কেনে লাগে? যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে পেজটো লাইক কৰিব পাৰে, আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে।